নমস্কাৰ বন্ধুসকল, আসাম হেল্থ সাপোৰ্ট ইউটিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম উচ্চ ৰক্তচাপ মানে হাই ব্লাড প্ৰেছাৰ কিয় হয় আৰু হাই ব্লাড প্ৰেছাৰ হ'লে আমি কি কৰিব লাগে। এজন মানুহৰ স্বাভাৱিকতে ৰক্তচাপ 120/80 থাকিব লাগে আৰু ইয়াতকৈ বেছি হ'লে উচ্চ ৰক্তচাপ বোলা হয়। আহাৰ খোৱাৰ পাছত, দৌৰিলে, পৰিশ্ৰম কৰাৰ পাছত আৰু টোপনি ক্ষতি কৰাৰ পিছত ৰক্তচাপ স্বাভাৱিকতে বাঢ়ে। এইদৰে ৰক্তচাপ বঢ়াকে উচ্চ ৰক্তচাপ বোলা হয়। মনত ৰাখিব, ৰক্তচাপ ৰোগ নিজে সৃষ্টি কৰি লোৱা ৰোগ নহয়। গতিকে বন্ধুসকল, এতিয়া আপোনালোকৰ লগত আলোচনা কৰিম উচ্চ ৰক্তচাপ হোৱাৰ কাৰণসমূহ কি। 1 নম্বৰতে কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম নকৰা ব্যক্তি। 2 নম্বৰত ঘিউ, মাখন, বনস্পতি ঘি, মাংস, কণী, নাৰিকল তেল, অসম্পৃক্ত চৰ্বি আৰু প্ৰটিন বিশিষ্ট আহাৰ বেছিকৈ খোৱা। প্ৰটিন আৰু অসম্পৃক্ত আহাৰ বেছিকৈ খালে তেজত কলেষ্ট্ৰল বঢ়াৰ উপৰিও হীৰা ধমনীবোৰত কলেষ্ট্ৰল সঞ্চিত হয়। ক্ৰমে হীৰা ধমনীবোৰ কঠিন আৰু ফুটা ঠেক হয় বাবে ৰক্তচাপ বাঢ়ে। উচ্চ ৰক্তচাপ আৰু হৃদৰোগীয়ে ৰিফাইন তেল খাব লাগে বুলি এক ভ্ৰান্ত ধাৰণা আছে। সৰিয়হ বা তিল তেল কেতিয়াও গোট নামাৰে, কাৰণ এইবোৰ তেল অসম্পৃক্ত তেল আৰু এইবোৰৰ পৰা কলেষ্ট্ৰল নাবাঢ়ে। সেয়েহে সৰিয়হ বা তিল তেল নিৰ্ভয়ে খাব পাৰি। 3 নম্বৰতে নিমখ বেছিকৈ খোৱা। এদিনত মাত্ৰ 5 গ্ৰামহে নিমখ খাব লাগে। নিমখ বেছিকৈ খালে তেজত গ্ৰাহতা বাঢ়ে আৰু ৰক্তচাপ বৃদ্ধি পায়। 4 নম্বৰতে মদ খোৱা মানুহৰ তেজত এলকহলৰ পৰিমাণ বাঢ়িলে ৰক্তচাপ বাঢ়ে আৰু হৃদৰোগত আক্ৰান্ত ব্যক্তিৰ ৰক্তচাপ বাঢ়ে আৰু লগতে মানসিক চিন্তা কৰি থকা ব্যক্তিৰ ক্ষেত্ৰতো ৰক্তচাপ বাঢ়ে বুলি জানিব পৰা গৈছে। 4 নম্বৰতে ডায়েবেটিছ, বৃক্ক ৰোগ, গৰ্ভৱতী নাৰী, বংশগত আৰু জাতিগত কাৰণবশতঃ উচ্চ ৰক্তচাপ হয়। মহিলাৰ তুলনাত পুৰুষৰ অধিক আক্ৰান্ত হয়। সচৰাচৰ 20ৰ পৰা 30 বছৰ বয়সৰ পিছতে উচ্চ ৰক্তচাপ হোৱা বেছিকৈ দেখা পোৱা যায়। বন্ধুসকল, উচ্চ ৰক্তচাপৰ পৰা বাচিবলৈ হ'লে আমি কেনেকুৱা আহাৰ বিহাৰ কৰিব লাগে তাৰ বিষয়ে আপোনালোকৰ লগত এতিয়া আলোচনা কৰিম। 1 নম্বৰতে মানসিক চিন্তাৰ পৰা বিৰত থাকিব। 2 নম্বৰত টোপনি ক্ষতি নকৰিব। 3 নম্বৰতে ধঁপাতজাতীয় বস্তু আৰু মাদক দ্ৰব্য নাখাব। 4 নম্বৰত শাৰীৰিক পৰিশ্ৰম কৰিব। 5 নম্বৰতে নিমখ আৰু শৰ্কৰা কমাই খাব। 6 নম্বৰতে মাংস, কণী ইত্যাদি জীৱ-জন্তুৰ পৰা উৎপাদিত প্ৰটিনজাতীয় খাদ্য নাখাব, খালেও কমাই খাব। ঘিউ, মাখন, বনস্পতি ঘি, পনীৰ আদিত সম্পৃক্ত আহাৰ নাখাব। মাহজাতীয় শস্যৰ প্ৰটিন যেনে চয়াবিন, লেচেৰা মাহ আদি খালে কোনো ধৰণৰ অপকাৰ নহয়। 7 নম্বৰতে চাহ বেছিকৈ খাব। একাপ চাহত 100 মিলিগ্ৰাম এস্পিৰিন থাকে। চাহত থকা এস্পিৰিনে তেজৰ গ্ৰাহতা কমায় আৰু ৰক্ত সঞ্চালন নিয়মীয়া কৰি ৰাখে। 8 নম্বৰতে মটৰ মাহ উপকাৰী। মটৰ মাহত আৰ্জেনিন থাকে আৰু আৰ্জেনিনে হৃদপিণ্ড শক্তিশালী কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে। 9 নম্বৰতে ৰাতিপুৱা খালী পেটত 4-5 ফুটা নহৰু বাকলিৰ সৈতে গিলি খাব। নহৰু তেলে কলেষ্ট্ৰল কমায় আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে। 10 নম্বৰতে প্ৰতিদিনে 2-4টা কল খাব। কলত থকা মেগনেছিয়াম হীৰা ধমনীত সঞ্চিত হোৱা কলেষ্ট্ৰল আঁতৰ কৰে আৰু তেজৰ কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰি ৰাখে। সেয়েহে কল খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। 11 নম্বৰতে ৰাতিপুৱা 10ৰ পৰা 15টা বৰমানিমুনি পাত চোবাই খালে টোপনি ভাল হয়। মানসিক চিন্তা আৰু উৎকণ্ঠা কমাৰ উপৰিও উচ্চ ৰক্তচাপ কমে। মানিমুনিয়ে স্মৃতিশক্তি বঢ়ায় আৰু পেটৰ গেছ উপশম কৰি ৰাখে। গতিকে বন্ধুসকল, এতিয়া আপোনালোকে জানিব পাৰিলে যে উচ্চ ৰক্তচাপ কি কাৰণত হয় আৰু উচ্চ ৰক্তচাপ হ'লে আমি কেনেকুৱা ধৰণৰ আহাৰ খাব লাগে। গতিকে বন্ধুসকল, ভিডিঅ'টো আজিলৈ আছিলে ইমানেই। যদিহে আপোনাৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব আৰু লগতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।